आरो नोंसोरथ' सिनायखागोन ना बे मानसिखौ सिनायाखै सासेबो सिनायगैया सिनाय एक्सरे खालामगासिनोमोन आं नांगौ जायो गासिबो जायखौनो बेखौनो दानलाबायनो स्कार्फ फ्रि ইয়াত ভাঙাচোৰা হ'ল হোৱাৰ কাৰণটো হ'ল যোৱাকালি ৰাতি আমি ডিউটি গৈছিলে ঠিক আছে এই ডিউটি যোৱাৰ সময়ত আমি দুজন আছামী ধৰিছিলে এই আছামীটো হ'ল খাটচুৰ ঠিক আছে এওঁলোকক মানে ধৰি লৈ আনি পেলাই ৰাতিপুৱা আমি এৰি দিলোঁ এৰি দিয়াৰ কাৰণটো হ'ল এওঁলোকৰ গাঁৱৰ পৰা গাঁওবুঢ়া আৰু লগত কেইজনমান নেতাবিলাক আহি পেলাই আলোচনা কৰি লৈ গ'ল ঠিক আছে ইয়াৰ পৰা আমি ৰিলিজ দি দিলোঁ ঠিক আছে তাৰপিছত 3 ঘণ্টামান পিছত এওঁলোকে কি হ'ল তাৰপিছত আহি মানে অফিচত গোটাই মানে মোটা মাইকী গোটাইকেইটা ৰাইজে আহি পেলাই এই আমাৰ অফিচটো ভাঙাচোৰা কৰা শুরু করে দিলে এত মানে কি নষ্ট হল মানে আমার ইয়াত আছে এই আমার যোনটো রেঞ্জার সাৰৰ বলেৰো গাড়ী আছে এটা ঠিক আছে তাৰপিছত ৰিনাল কিউইট একটা আছে ওয়াগনার এখন আছে বলেৰো কেম্পার আছে য'ত আমি ডিউটিত ইউজ কৰে আৰু এই দুখনটো হ'ল ৰিনাল কিউইট আৰু এই হেৰিটো ওয়াগনাৰটো হ'ল এইটো পাৰ্চনেল এই লোকসকলৰ পৰা আহিছিলে এওঁলোকে আহিছে 2 নম্বৰ উল্টা পানী এওঁলোকে 2 নম্বৰ উল্টা পানীটো হ'ল এইটো ইনক্ৰছ এতিয়া কি এফআইআৰ দিছে নাই এফআইআৰ দিয়া হৈছে অলৰেডি আমাৰ ৰেঞ্জাৰ ছাৰটো অলৰেডি পুলিচ থানাত গৈছে ডিছমুৰিত এতিয়া এফআইআৰ দি আছে এওঁলোকে তেখেতলোকে কিয় আহিলে মানে এওঁলোকে কিলে আহিলে মই এইটো ভালকৈ ক'ব নোৱাৰোঁ গোটেই আক্ৰমণ হ'ল মানে গোটেই আমাৰ অফিচিয়েলি ডকুমেণ্টছ অফিচিয়েলি যি কাগজ পাতি নথিপত্ৰ আছিল গোটেইকেইটা ধ্বংস হ'ল ঠিক আছে হ্যাঁ এটা আমাক মাৰিব বিচাৰিছিলে আমাৰ ষ্টাফ 2জনকতো বিচাৰি আছে একেতে মাৰিবলৈ তাৰপিছত আমাকতো নাপায় মোকো ঢাকা দিছিলে মাৰিছিলে তাৰপিছত মোৰ এই কিবাটো চিচুৱেশ্যনটো ঠিক নহ'ব বুলিয়া অলপ পিছফালে যাই পেলাই মই ডিঅ' ছাৰৰ লগত আলোচনা কৰিলোঁ এই বিষ্ণুপুৰী থানাৰ লগত আলোচনা কৰিলোঁ তাৰপিছত একেতে কিছুমান এই যে ডিপাৰ্টমেণ্টৰ দুটা গাড়ী কি নষ্ট হ'লে দুটা ডিপাৰ্টমেণ্টৰ গাড়ী বলেৰো এটা আৰু বলেৰো পিকআপ কেম্পাৰ এটা পূৰা ভাঙাই দিলে গ্লাছ টাচ তাৰপিছত আমাৰ ষ্টাফৰ পাৰ্চনেল গাড়ী আছিলে দুটা এইটাও গ্লাছ টাচ ভাঙি বডিটো বেয়াকৈ কৰি থৈ গৈছে তাৰপিছত আমাৰ চিকিউৰিটি দোকান আছিল ষ্টাফৰ এটাও নষ্ট কৰি থৈ গৈছে মানে বহুত নষ্ট হ'ল আৰু বাইক এটা আছিলে এটাও নষ্ট কৰি গ'ল আৰু ভিতৰৰ জব চ'লাৰৰ বেটাৰী চ'লাৰৰ ফেন চেন নষ্ট কৰি পেলাই ফাৰ্নিচাৰ চেছ আৰু পইচাও আছিলে আমাৰ মেচৰ পইচা